হৈছে আৰু ট্ৰেইনিঙত কি আজি আলোচনা কৰা হৈছে? আজি আমাৰ ট্ৰেইনিঙৰ বিষয়বস্তু হৈছে এইটো কোৱা হয় CMM, কমিউনিটি বেছড মেনেজমেণ্ট অফ চেঞ্চুৰী। আমাৰ যিখিনি চিভিয়াৰলি এবিউজ চিলড্ৰেন থাকে উপস্থিত ভোগা, তো এই উপস্থিত ভোগা সংখ্যাটো যিমান হ'ব লাগে আমাৰ হিচাপত তাতকৈ কম দেখা যায়। সেইটোৰ কাৰণে আমি ছুপাৰভাইজাৰ অংগনবাদী তেওঁলোকক প্ৰশিক্ষণটো শুদ্ধকৈ দিব লাগিব। এতিয়া আমাৰ হিচাপত প্ৰায় 1000-ৰ পৰা 1500-ৰ ভিতৰত অপুষ্টিত ভোগা ল'ৰা ছোৱালী থাকিব লাগে, কিন্তু ইয়াত তাতকৈ অলপ কম দেখা গৈছে। সেইকাৰণে আমি তেওঁলোকক কৈছোঁ যে আপোনালোকে আমাৰ যিটো গ্ৰ'থ মনিটৰিং চাৰ্ট থাকে সেইটো ভালকৈ আপোনালোকে চাওক। যেতিয়া নেকি এই বাচ্চাবোৰ আমি আইডেণ্টিফাই কৰিব পাৰিম, তেওঁলোকক সুস্থ সবল বাচ্চা কৰিবৰ কাৰণে কি কি পদ্ধতি ল'ব লাগে সেই বিষয়ৰ ওপৰত আমি আজি আলোচনা কৰিছোঁ। তাৰ কাৰণে আমি উপায়ুক্তকো মাতি আনিলোঁ আৰু আমাৰ যেনেকৈ চিফ চাইণ্টিষ্টকো আমি ইনভাইট কৰিলোঁ আৰু জইণ্ট ডাইৰেক্টৰক ধৰিলোঁ, কাৰণ সকলো একেলগে কাম কৰিলেহে আমি এই অপুষ্টিটো নিৰ্মূল কৰিব পাৰিম। আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় তথা আমাৰ মন্ত্ৰী মহোদয়ে যিখিনি চেষ্টা কৰি আছে অপুষ্টি দূৰ কৰিবৰ কাৰণে, কি কি পদক্ষেপ ল'লে অপুষ্টি দূৰ হ'ব, এইখিনি আজি আমাৰ এই টেকনিকেল ছেশ্যনবোৰত আলোচনা হৈছে। চেভেন ডিষ্ট্ৰিক্ট হিচাপে আপোনালোকে আজি কথা পাতিছে, মেছেজটো কি পাইছে আপোনাৰ? মেছেজ খুব ভাল। ইয়াত মানে যিখিনি আমি কৰ্মী বা ছুপাৰভাইজাৰ অফিচাৰ পাইছোঁ, তেওঁলোক কাম কৰিবৰ কাৰণে আগ্ৰহী আৰু আমিও তেওঁলোকক এটা মাৰ্গদৰ্শন দিছোঁ যে কেনেকৈ কাম কৰি যাব লাগিব। তেওঁলোকে আমাৰো মানে উৎসাহ দেখি তেওঁলোকেও ভাল পাইছে আৰু ভাবোঁ অহা 3 মাহৰ পৰা 6 মাহৰ ভিতৰত আমি খুব ভাল ৰিজাল্ট চিৰাং ডিষ্ট্ৰিক্টত পাম। থেংক ইউ। যিবিলাক আমাৰ ব্লক লেভেলত এতিয়া মিটিং হ'ব, মান্থলি মিটিং, সেই মিটিঙত আপোনালোক পিছলৈ তেওঁলোকে মানে প্ৰাপ্তবয়স্ক অৱস্থাত বিভিন্ন কাম কৰিবলৈ মানে সমস্যাত পৰি কাৰণ হৈ পেলাই গতিকে শিশুসকলক পুষ্টিকৰ খাদ্য, পুষ্টিকৰ খাদ্য দিব লাগে, সচেতন পৰীক্ষা দিব লাগে, তেওঁলোকৰ ভেকচিন ইমিউনাইজেশ্যন বা প্ৰেগনেণ্ট লেডি এজনী কি কৰিব লাগে এটা সুস্থ সবল শিশু জন্ম দিয়াৰ কাৰণে খাদ্যৰ ক্ষেত্ৰত ভিটামিন ঔষধ অন্যান্য যি দৰৱ লাগে সেইবোৰ কৰিব লাগে। এই দায়িত্বটো আমাৰ ছুপাৰভাইজাৰসকলৰ, অংগনবাদী ৱাৰ্কাৰসকলৰ আৰু আমাৰ বিভাগৰ বিষয়াসকলৰ। তো আমি এই সম্পৰ্কত এইবোৰ বৰ্তমান যেনেকৈ চলি আছে তাতকৈ আৰু ভাল কৰাৰ কাৰণে ৰিপৰ্টবোৰ মিনিমাইজ কৰাৰ কাৰণে মেম চিলড্ৰেন মিনিমাইজ যাতে পুষ্টিকৰ খাদ্যৰ ইনফেণ্ট মৰ্টেলিটি ৰেটটো মিনিমাইজ কৰাৰ কাৰণে নোহোৱা কৰাৰ কাৰণে প্ৰয়াস কৰি আছোঁ। আমাৰ এই ৰেকৰ্ডটো এটা ভাল নহয়। মই বেছি মানে এবছৰৰ যিবিলাক আমাৰ ব্লক লেভেলত এতিয়া মিটিং হ'ব, মান্থলি মিটিং, সেই মিটিঙত আপোনালোক ষ্টাফ আছে দেখিবলৈ পাইছে যে ছ'চিয়েল লেভেল ডিপাৰ্টমেণ্টত গাঁৱৰ যিখিনি শিক্ষা সৰু সৰু ল'ৰা ছোৱালী শিক্ষা দিয়ে, স্কুলত যোৱাৰ আগত শিক্ষা ৰাতিপুৱা কৰে, এইটো মানে ফাংচন আৰু ফাংচনকৈ চলি আছে। এইটো প্ৰেজেণ্ট কি আপোনালোকে চিন্তা কৰি আছে? আপোনালোকে মানে আমাৰ ক'ভিড প্ৰট'কলৰ কাৰণে অংগনবাদী চেণ্টাৰবোৰ প্ৰায় 1.5 বছৰ বন্ধ আছিলে। যোৱা পৰহিতে নটিছ ওলাইছে, নটিফিকেশ্যন দিছে অসম চৰকাৰৰ পৰা, এই চেণ্টাৰবোৰ আকৌ মুকলি হ'ব। 1.5 বছৰমান চেণ্টাৰ সম্পূৰ্ণ বন্ধ আছিলে। গতিকে এই চেণ্টাৰবোৰ মুকলি হোৱাৰ পিছত আমি অবজাৰভেশ্যন কৰিম, আমাৰ যিবোৰ ছুপাৰভাইজাৰ আছে, CDP আছে, তেওঁলোককো অবজাৰভেশ্যন কৰিব মানে কণ্টিনিউ যাতে চলি থাকে এই চেণ্টাৰবোৰ, কেন্দ্ৰবোৰ। আপোনালোকে মই জনাব অসমতে পায়।